মানুহৰ জীৱনত সময় সলনি হ'বলৈ বেছি সময় নালাগে। আজিৰ ৰজা কালিৰ ভিখাৰী হৈ যাব পাৰে। গতিকে ভাল সময়ত অহংকাৰ নকৰিবা আৰু বেয়া সময়ত ধৈৰ্য নেহেৰুৱাবা। মনৰ কষ্ট আৰু চকুৰ পানী কাকো দেখাব নালাগে। জীৱন সুখৰ নহ'লেও কাকো ক'ব নালাগে। মনত ৰাখা, সকলো কষ্ট দিব পাৰে, কিন্তু কষ্টৰ ভাগ কোনেও ল'ব নোৱাৰে। যিজন থকাৰ তেওঁ এনেই থাকিব, কথাষাৰ মিছা। তুমি যদি ৰাখিবই নোৱাৰা, কোনেনো থাকিব কোৱা। বৰ্তমান টকা মানুহৰ মেৰুদণ্ড, শিক্ষা মানুহৰ কাৰাদণ্ড, সত্য কথা মানুহৰ মৃত্যুদণ্ড। যিমান পাৰে অকলে থাকক, নিজৰ কথা ভাবক, আনৰ নহয়। মনটোৱে কি বিচাৰে সেইটো কৰক। আনে কিবা ক'লেও তাক গুৰুত্ব নিদিব। স্বাৰ্থপৰ আৰু অহংকাৰী মানুহৰ পৰা আঁতৰি থাকক। সময়ে সময়ে ৰং সলোৱা মানুহৰ পৰা আঁতৰি থাকক। তোমাক গুৰুত্ব নিদিয়াজনক তুমিও গুৰুত্ব নিদিবা। য'ত তোমাৰ সন্মান নাই, তালৈ তুমি নাযাবা।